নম্বৰ 1 চীনৰ ধনী মানুহে তেওঁলোকৰ হলনি আনক জেললৈ পঠাব পাৰে। নম্বৰ 2 আমেৰিকাতকৈ চীনৰ ক্ৰয় কৰা ক্ষমতা বেছি। এই অৰ্থত চীন বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতি আৰু আমেৰিকাতকৈ চীনত ইংৰাজী কোৱা মানুহৰ সংখ্যাও বেছি। নম্বৰ 3 চীনত এটা ৱেবছাইট আছে য'ত লোনত গাৰ্লফ্ৰেণ্ড পোৱা যায়। এসপ্তাহৰ হাৰ 2000 টকাতকৈও কম। নম্বৰ 4 যদি আপুনি পৃথিৱীৰ কোনো কোণত এটা বিশাল পাণ্ডা দেখিছে তেনেহ'লে অন্ধভাৱে বিশ্বাস কৰক যে ইয়াৰ ওপৰত চীনৰ অধিকাৰ আছে। চীনে এই প্ৰজাতিটোক লিজত লৈছে। তদুপৰি তেওঁলোকৰ সন্তানকো চীনৰ অধিকাৰ হিচাপে গণ্য কৰা হয়। নম্বৰ 5 যদি আপুনি গৰম বায়ুৰ বেলুনেৰে পৃথিৱী চাবলৈ ওলাই যায় তেন্তে চীনৰ য়াংচুং চহৰখন আটাইতকৈ ধুনীয়া দেখিব। নম্বৰ 6 চীনত চৰাই বাঁহৰ পৰা তৈয়াৰ কৰা চুপৰ চাহিদা বেছি। ইয়াক চুইফলেট বুলি কোৱা হয়। এই চুপৰ বাবে যি বাঁহ ব্যৱহাৰ কৰা হয় সেই বাঁহটো প্ৰতি কেজিত প্ৰায় 1.5 লাখ টকাৰ হাৰত বিক্ৰী কৰা হয়। তাৰ পৰা প্ৰস্তুত কৰা এই চুপৰ মূল্য আপুনি নিজে অনুমান কৰক। নম্বৰ 7 চীনত এজন ল'ৰাই কেৱল আইপেড কিনিবৰ বাবে কিডনী বিক্ৰী কৰি দিছিল। নম্বৰ 8 যদি চীনৰ সমগ্ৰ জনসংখ্যাই এটা লাইন লগাই আপোনাৰ সন্মুখেৰেদি পাৰ হৈ যায় তেন্তে সেই লাইনটো আপোনাৰ গোটেই জীৱনত শেষ নহ'ব, কাৰণ তাত যত্নহাৰো বেছি আৰু জনসংখ্যাও বেছি। নম্বৰ 9 শেহতীয়াকৈ চীনৰ এজন মানুহ শিৰোনামত আছিল যিয়ে ইমান টেঙা আৰু টেঙাৰ চুপ খাইছিল যে তাৰ পেটত এটা ফুটা হৈ গৈছিল। নম্বৰ 10 চীনত এনে বহু ওখ অট্টালিকা আছে যিবোৰ নিৰ্জন হৈ পৰি আছে। সেইবোৰত কোনো লোকে বসবাস নকৰে। তথাপিও তাত নতুন অট্টালিকা নিৰ্মাণ কৰাৰ কাম পূৰ্ণ গতিত চলি আছে। চীনে অহা 20 বছৰলৈ প্ৰতি বছৰে 20খন চহৰ নিৰ্মাণ কৰাৰ লক্ষ্য ৰাখিছে। অৱশ্যে সেই চহৰবোৰত বসতি স্থাপনৰ কোনো পৰিকল্পনা নাই। এইকাৰণে তাত থকা বহু চহৰক ভূতৰ চহৰ বুলিও কোৱা হয়।